আমি আহি আছোঁ সোণাপুৰলৈ। তাত ৰঙা নদী সমষ্টিয়ে পাতিছে বিহু, তাকে চাবলৈ আৰু নাচিবলৈ। আমি আহি পাই গ'লোহি। নমস্কাৰ, আমি আছোঁহি ৰঙা নদী কেন্দ্ৰীয় ৰঙালী মহোৎসৱত। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব আৰু কেনেকুৱা পায় আমাক জনাব। এই অনুষ্ঠানভাগিত অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। 25খন আঁচনিয়ে একেলগে প্ৰদৰ্শন কৰিব বিহু। চাওকচোন, ইমান ৰ'দত কিমান হেঁপাহেৰে নাচিবৰ বাবে তেওঁলোকে ৰৈ আছে। চাওকচোন, এয়া দেখিছেনে, বয়োজ্যেষ্ঠসকলো বহি আছে। আজি তেওঁলোককো সম্বৰ্ধনা জনাব ৰঙা নদী সমষ্টিয়ে। বিহু নাচৰ আগত প্ৰথমেই আৰম্ভ কৰে গায়ন বায়নেৰে। শুনকচোন, ইমান শুৱলা কণ্ঠ, শুনি থাকিব মন যায়। সঁচাকৈ বৰ ভাল লগা এই মুহূৰ্তবোৰ। গায়ন বায়ন শেষ হোৱাৰ লগে লগেই আৰম্ভ হ'ল বিহু নাচ। বিশ্ব দৰবাৰত বিহু নাচক গৌৰৱ কৰে, কাৰণ বিহু নাচৰ বিশ্ব অভিলেখে প্ৰতিগৰাকী অসমীয়া বুকু সিজাই ক'বলৈ প্ৰেৰণা যোগাইছে যে অসমীয়া কেতিয়াও নহয় দুখীয়া। এয়া হৈছে মিচিংসকলৰ নাচ। আজিৰ অনুষ্ঠানটোৰ শেষৰ দিন নাচেই হৈছে ঝুমুৰ নাচ। আৰু এই মুহূৰ্তৰে ৰোমাঞ্চন কৰি আপোনালোকলৈ আগবঢ়াব ওলাইছোঁ এই ঝুমুৰ নৃত্য। শেষত ঝুমুৰ নাচটো সকলোৱে নাচিলে, সকলোৱে ফূৰ্তি কৰিলে, আমিও কৰিলোঁ। সঁচাকৈ বহুত ভাল লাগিল এই অনুষ্ঠানটো, কথাৰে বুজাব নোৱাৰোঁ। এই অনুষ্ঠানটো পতা মূল মানুহজনে হ'ল ঋষিৰাজ হাজৰিকা। তেখেতক বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা অনুষ্ঠান পতাৰ বাবে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। চাই কেনেকুৱা পালে জনাব আৰু আপোনালোকক বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। বাই বাই, আকৌ লগ পাম।